নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে হয়তো থাম্বনেইল আৰু টাইটেলটো চাই নিশ্চয় ধৰিব পাৰিছে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আজিৰ ভিডিঅ'টো হ'ল মানে মই আজি দুসপ্তাহমানৰ আগতে এখন নতুন স্কুটি এখন শ্ব'ৰুমৰ পৰা লৈ আহিছোঁ। তো আপোনালোককো দেখাব বুলি ভাবিলোঁ। তো কেনেকুৱা কি হয়, কিমান ডাউন পে'মেণ্ট দিছোঁ, মান্থলি কিমান আহিব, চবখিনি স্কুটিখনৰ ৰিভিউ মই আপোনালোকক দিম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, এইখনেই হ'ল সেই স্কুটিখন, আপোনালোকক দেখুৱাই আছোঁ, চাব পাৰে আপোনালোকে। আৰু পোনপ্ৰথমে স্কুটিখন কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আহক এতিয়া স্কুটিখনৰ কি কিনো আছে আমি জানিবলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল, আপোনালোকক প্ৰথমতে স্কুটিখন দেখাই ল'লোঁ। চাব পাৰে একদম ব্ৰেণ্ড নিউ হয়, ইফালে নাম্বাৰ প্লেট লগা নাই। বন্ধুসকল, এই স্কুটিখন হৈছে য়ামাহাৰ। কথা হ'ল এতিয়া য়ামাহা ৰে ZR 125cc, মানে বহুত বেছিয়ে ভাল হয়। এই ছাৰ্ভিচ মানে বহুত বেছি ভাল পাই আছোঁ। কিলোমিটাৰৰ ক্ষেত্ৰততো ক'ব গ'লে এতিয়া ডিলাৰৰ পৰাতো কৈ পঠাইছে মানে 45 পৰা 50 বুলি। তো এতিয়ালৈ মই বাৰু ঠিক ইমান এটা ধৰিব পৰা নাই। তো তথাপিও মই 40 মান পাই আছোঁ বৰ্তমান। ফাৰ্ষ্ট ছাৰ্ভিচিঙত দিয়া হোৱা নাই। তো আপোনালোকে দেখিলে, আপোনালোকে এতিয়া ডিছ থকা লওঁ বুলিও পাৰে, আকৌ আৰু ডিছ নথকা লওঁ বুলিও পাৰে। চ' মই এইটো ডিছ নথকাটো লৈ আহিছোঁ, কাৰণ পইচাৰ ওপৰত যদি ডিছ থকাটো অনা যায় তেতিয়াহ'লে মানে 10,000 পৰা 15,000 টকা এটা এক্সট্ৰাকৈ পৰি যায়। মানে মিটাৰবিলাক ডিজিটেল হ'ল হয় আৰু। তো এতিয়া মই মিটাৰ ডিজিটেল অনা নাই। তো এতিয়া চাব পাৰে মাত্ৰ চলিছে 545 কিলোমিটাৰ চলিছে বৰ্তমান। 1000 কিলোমিটাৰ হ'লে ছাৰ্ভিচিঙত যাবৰ কাৰণে মানে ফাৰ্ষ্ট ছাৰ্ভিচিংটো কৈছে আৰু ছিটৰ কোৱালিটিটো বহুত বেছিয়ে ভাল হয়। চাব পাৰে একদম বঢ়িয়া মজা। কথা হ'ল আৰু পিছফালৰ মাঠগাৰটো আপোনালোকক দেখুৱাই আছোঁ। এইটো প্লাষ্টিক নেকি, মানে মজবুত আৰু বহুত বেছি ভাল এনেকৈ মানে। তাৰপিছত ইফালে ইণ্ডিকেটাৰ আপোনালোকে দেখিছে, ইফালে আছে চাইলেঞ্চাৰ। ৱাও, মানে স্কুটিৰ চকাটো মানে টায়াৰটো বহুত বেছি ডাঙৰ হয়। আপোনালোকে যদি এনেকুৱা এখন মানে স্কুটি ল'ম বুলি যদি ভাবি আছে, তেতিয়াহ'লে য়ামাহা ZR স্কুটি এখন লৈ ল'ব পাৰে, বহুত বেছিয়ে ভাল হয়। ইফালে অপন আছে, চাবিটো মানে এনেকৈ। তো ষ্টাৰ্টিংটো কৰি দেখাওঁ মই আপোনালোকক, চাব এইটো হৈছে এইফালে। তো মই স্কুটিখন ষ্টাৰ্ট কৰিলোঁ। এতিয়া আপোনালোকক চাউণ্ডটো মই শুনাই আছোঁ কেনেকুৱা। এতিয়া মজা আৱাজটো বহুত বেছি ভাল হয়, মানে নৰ্মেল আৱাজ, ইমান বেছি চাউণ্ডটো নাই আৰু চাউণ্ডটো নাহে ইমান। ইয়াৰ লাইটিংটো মোৰ মানে LED নহয়। তো এইটো অফ কৰি দিলোঁ। তো গাইজ, দেখিলে ভিডিঅ'টো। স্কুটিখন আনোতে ডাউন পে'মেণ্ট কিমান দিয়া হৈছিলে তো আপোনালোকক কৈ দিওঁ। তো মই ডাউন পে'মেণ্ট দিয়া হৈছিলে, মই মাত্ৰ 30,000 দি পিনে মই সেই স্কুটিখন লৈ আহিছোঁ শ্ব'ৰুমৰ পৰা। তো মান্থলি কিমানকৈ হ'ব এতিয়া মই বাৰু নকওঁ, আপোনালোকে গেছ কৰি ল'ব পাৰে। তো মই ইয়াৰটো লৈ লৈছোঁ, 3 বছৰ ইয়াৰ লৈ লৈছোঁ আৰু 30,000 ডাউন পে'মেণ্ট দি পিনে। তো আপোনালোকে গম পাব নিশ্চয়। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ। আৰু লগতে চেনেলটোত যদি নতুন আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টোত লাইক কৰা নাই, লাইক কৰিব, কমেণ্ট কৰিব। তো আজিলৈ ইমানেই।